আসাম CEEৰ যিখন অফিচিয়েল পৰ্টেল আছে সেই পৰ্টেলত এগেইন দুটা নিউ নটিফিকেশ্যন আউট হৈ গৈছে। এই নটিফিকেশ্যন দুটাত একচুৱেলি কি আছে গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কাৰণ ইয়াত ইম্পৰ্টেণ্ট নটিচ আহিছে। যিসকলে OBC বা NCL TGL কেটাগৰী হয় তেওঁলোকৰ কাৰণেও এটা নটিচ আহিছে। তো ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো আপোনালোকে অলপ স্কিপ কৰাৰ চেষ্টা নকৰিব, কাৰণ কাউন্সেলিং ৰিলেটেড এইবিলাক ডকুমেণ্টছ বহুত দৰকাৰ হয়। তাৰ পিছত আৰু কাৰেকশ্যন উইণ্ডোৰ ডেটখনো অলপ সাল সলনি কৰিছে। তো গোটেইখিনি আপোনালোকক স্ক্ৰীনত দেখাই আছোঁ, এটা এটাকৈ আপোনালোকে দেখিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, এনেকুৱা ধৰণৰ আপডেটবিলাক পাবৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগন্তুক বহুতো আপডেট হোৱা বাকী আছে কাউন্সেলিং ৰিলেটেড, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰে নে, ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিব, কাৰণ তাতো বহুত অতি সোনকালে আপডেটবিলাক দি থাকোঁ। এতিয়া আপোনালোকক স্ক্ৰীনত এটা এটাকৈ দেখুৱাই আছোঁ আৰু বুজাই আছোঁ, ঠিক আছে। আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে Annexure 1, ইয়াত চোৱা চাৰ্টিফিকেট অফ কাষ্ট ফৰ দ্য কেণ্ডিডেট বিলংগিং টু OBC MOBCৰ কাৰণে হয়। অলছ' টু বি ফিল্ড, সিহঁতেও ফিল কৰিব পাৰিব এই চাৰ্টিফিকেটখন যিসকলে TGL হয়, এক্স TGL হয়, মৰাণ হয়, মটক হয়, টাই আহোম হয়, কোচ ৰাজবংশী হয়, চুতীয়া কমিউনিটিবিলাকো এই ফৰ্মখন ফিল আপ কৰিব লাগিব। এতিয়া ইয়াত নাম চাম সকলোবিলাক আপোনালোকে জাষ্ট ফিল কৰিব লাগিব, কিন্তু ইম্পৰ্টেণ্ট কথা ইয়াত কৈছে, ইয়াত চোৱা কনচিডাৰ্ড বাই দ্য DC SDO, DC নহ'লে SDOৰ কনচাৰ্ণ ডিষ্ট্ৰিক্ট ছাবমিশ্যন অফ ফুল নেমছ ক্লাৰিফাই চাৰ্টিফাই অফিচাৰ, ইয়াত অফিচাৰ চিগনেচাৰ চিলটো লাগিব। ইয়াত ইনষ্ট্ৰাকশ্যন কৈ দিছে চাব কাষ্ট অৰ কমিউনিটি ইন চাৰ্টিফিকেট মাষ্ট বি মেনশ্যন হ'বই লাগিব, কোনখন কমিউনিটি হয়, কোনখন কেটাগৰীৰ হয় সেইটো মাষ্ট বি মেনশ্যন কৰিবই লাগিব। ছেকেণ্ড কৈছে চাৰ্টিফিকেট উইথাউট ছিগনেচাৰ অফ বোথ অথৰিটিজ, দুজন অথৰিটিজৰে ছিগনেচাৰটো লাগিবই। আৰু অফিচাৰ শ্বেল নট বি একচেপ্টেড, যদি এজনৰ ছিগনেচাৰ লৈ কিনে আপুনি ছাবমিট কৰে তেনেহ'লে একচেপ্ট নহ'ব, দুজনৰে ছিগনেচাৰ লাগিব। Signature of any of the following identify authorities must, এতিয়া signature of any one of the following identify, ইয়াত যিকেইজন আছে ইয়াত এজনৰ আইডেণ্টিফাই হ'ব লাগিব। তো আপোনালোকে অলপ চাই ল'ব। তো এইখিনি লেটেষ্ট আপডেট আহিছে, আৰু এটা আছে সেইখিনি আপোনালোকে দেখাই আছে। এতিয়া আপোনালোকে এইখনত চাব কি কৈছে, কাউন্সেলিং শিডিউল ফৰ এডমিশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ বিটেকৰ কাৰণে এইখিনি হয়। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন এইখন বাৰু ঠিকেই আছে, 18 তাৰিখলৈকে আছিল আৰু এইখিনি ক্ল'জড অলৰেডি হৈ গৈছে। কিন্তু কাৰেকশ্যন উইণ্ডোৰ ডেটখন চেঞ্জ কৰিছে, সেইটো 19 জুলাই আছিল, সেইটো চেঞ্জ কৰি তোমালোকৰ 20 জুলাই। তাৰমানে আপোনালোকে 20 তাৰিখলৈকে যদি কাৰোবাৰ কিবা মিষ্টেক হৈছে, এতিয়াও আপোনালোকে চান্স আছে সেই কাৰেকশ্যন কৰাৰ কাৰণে। তো আপোনালোকে অতি সোনকালে এইখিনি কাৰেকশ্যন কৰি লওক, ঠিক আছে। 20 জুলাই লাষ্ট তাৰিখে, এইখিনি মনত ৰাখিব। তো এইখিনি আপডেট আপোনালোকক দিব লগা আছিল।